নমস্কাৰ বন্ধুসকল, আজি বলকচোন পেহী ঘৰৰ পেহী ছোৱালী বিয়া খাবলৈ যাওঁ। বিয়া হৈছে গৰুমৰা পাৰ হৈ গৰুমৰা ছোৱালী গৰুমৰা মোৰ পেহী ঘৰ আৰু পেহী ছোৱালী বিয়ালৈ আহিলোঁ। মানুহে মই আহিলোঁ যিহেতু ৰাতিপুৱাই আহিলোঁ। জোৰোণ আহিলে একেদিনাই জোৰোণ পিন্ধালে। তাৰপিছত সেয়া চাওকচোন, মানুহ আহিছে অলপ জোৰোণতো, অলপ ভিতৰতো বহিছে বাহিৰতো বহিছে। জোৰোণ পিন্ধালে, এয়া খাবলৈ মিঠাই খুৱাইছে। এয়া সকলো বায়েক নবৈ সকলো আহিছে। বংশটো তেওঁলোকৰ ডাঙৰ আহি পেলাই বিয়া চলি আছে। বেছি ভাগে বিয়াত চাব দিনত পাৰ হৈ গ'ল। গোটেইখিনি যিহেতু দেখাবলৈ নহ'লে, ইমানখিনি ভিডিঅ' ছাপোৰ্ট নকৰিলে, সেইটো কাৰণে কাটি দেখাইছোঁ। ৰাতি চাওকচোন পানী তুলি আহিছে, পানী তুলি আহিছে। তাৰপিছত পানী তুলি আহিলে এনেকৈ সোমাবলৈ নিদিয়ে, জপনা থৈ দিছে। পইচা দিলে হয় ওচৰৰ ছোৱালী বোৱাৰীসকলে আগভাতি ধৰিছে, পইচা দিলে। তাৰপিছত এয়া পানী নৈৰ পৰা তুলিলে, দিছৌৰ কাষতে দিছৌৰ পৰা তুলিলে। মানুহে গোট খাইছে ওচৰত, কান্দি বাহিৰত সেইফালে টোৱাবি, এইফালে দি দিবি, আকৌ এই দি দিব নহয়, আকৌ এইফালে টোৱাবি, কেনেকুৱা কি আচলতে ইমান নাজানো, কিন্তু গাঁও অঞ্চলত মানে এই গোটেই নিয়মখিনিয়ে আচলতে কৰা হৈছে বহুত ভাল ধৰণে। সেইটো কাৰণে ভাল লাগিছে। আগৰ পৰা মানে নিয়মখিনি দেখি আহিছোঁ বিয়াত, সকলোখিনি ভালদৰে কৰা হৈছে। আৰু ইয়াত মানে কি হয়, সৰু সৰু ছোৱালীবোৰ ইমান ধুনীয়াকৈ ভাল লাগিলে। যিহেতু বহুত দিনৰ আগতেতো কথাই নাই, চবৰে থাকি ল'ৰা বহুত দিনৰ মই দেখিবলৈ পাই পেলাই বহুত
কইনা অনা হ'ল, মন্ত্ৰ পঢ়ি আছে, হোমৰ যজ্ঞ চলি আছে। আৰু এয়া ভায়েকে আঁকোৱালি দিছে। এইখিনি সময়ত আচলতে খুব মানে আৱেগিক হৈ পৰে কইনা এগৰাকী। ইমান মানে বেয়া লাগে। মই নিজৰ বিয়াতে মোক যেতিয়া আঁকোৱালি দিছিলে বা দেউতাই যেতিয়া কন্যাদান কৰিছিলে বা মামাই যেতিয়া মোমাই টেকেলি ধৰিছিলে তেতিয়া সেই সময়খিনি মানে বিৰাট দুখ লাগে মানে মনত এটা কি এটা দুখ লাগে মানে নিজেই ক'ব প্ৰত্যেকে যিহেতু বুজি পায় এইটো মোমাই টেকেলি ধৰিছিলে একমাত্ৰ এজনে সেইটো কাৰণে দেউতাই সৌভাগ্য নাহ পঞ্চায় মণি পঞ্চায় বিদ্যমায়ু সন্দীপ শরণং শতং জীবেম শরণং শতং স্নুয়াম শরণং শতং কইনাক মানে এনেকৈ পায়স বনাই খুৱাই তাৰপিছত কইনাক দৰাই মন্ত্ৰ কইনাই ক'ব লাগে আচলতে গোটেই জীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতি দিয়া হয় আৰু বহুতো কথা চাগে সকলোখিনি বুজিও নাপাওঁ বাৰু হ'লেও ভাল লাগে ভালো লাগে আৰু এটা দুখো লাগে তাৰপিছত মুখৰ আগতে কইনাৰ মুখৰ আগতে পাণ ৰখা হয় এনেকৈ পাণৰ তলত কিবা মন্ত্ৰ মাতি পেলাই পাণকেইখন মানে এইবোৰ একোটা একোটা নিয়ম মই ভালদৰে নাজানো তথাপিও প্ৰত্যেকখন বিয়াতে এনেকৈ কৰা দেখিছোঁ আৰু ময়ো কৰি আহিছোঁ সেইখিনি নিয়ম কইনাৰ সেয়া কাষতে লাগি ৰৈ থকা বৰবৰী হয় এয়া চাওকচোন মোৰ মোমাই টেকেলি ধৰিছে এই টেকেলিটো মানে এনেকৈ ধৰি পেলাই পানী ছটিওৱা মানুহ আছে বহুত মানুহ আছে এতিয়াও সেয়া কইনা ভনীয়েকৰ ওচৰত বহি পেলাই চাই আছে আমাৰ ডেকা মানুহ ভুলেগৈ আৰু ইমান সময়লৈ ই বহুত খেলিলে দিনটো মানে জঁপিয়াই ভিতৰলৈ নাযায় হোমৰ মানে হোম যজ্ঞ হোৱাৰ পিছত কইনাদানৰ ভিতৰলৈ আনিলে যিহেতু বাজিলেগৈ মানে দৰা যিহেতু দেৰিকৈ আহিছিলে তাৰপিছত হোমগুৰিত ছোৱালীয়ে অনা পৰা আকৌ হোম অলপ দেৰিয়ে হৈ গ'ল সেইটো কাৰণে ভিতৰলৈ আনি পেলাই প্ৰথমে জলপানৰ দৰাই কইনাই মানে ইফাল সিফাল ঘূৰাব লাগে কোনোবা আৰু মানে লগাবলৈ হাত দিয়ে ইটো বাতি সিটো ইটো বাতি সিটো লাগিলে মানে দুয়োজনৰ মাজত আগলৈ হাই কাজিয়া হৈ থাকে বুলি কয় আগতে দেখি আহিছোঁ আৰু এইকণ সেই সঁচাকৈ চাই ভাল চাউল দিছে চাউল অৱশ্যে বেছিয়ে হ'ল বহুত টোপনি জালতে বহুতেই বাকী দিলে বস্তাৰ পৰা তাৰপিছত দৰাই লুকুৱাই আঙঠি কইনাই লুকুৱাই এনেকৈ তিনিবাৰ লুকুৱাব লাগে তিনিবাৰ বিচাৰিব লাগে তাৰপিছত সেয়া কৰি পেলাই এয়া মাক দেউতাকক সেৱা কৰা হয় ইমানখিনিয়ে আছিলে বিয়াৰ দেখুৱালোঁ আপোনালোকক ধন্যবাদ।